পালাহি ক'ত যাবা উঠা তুমি ঢালি দিলাহি বুকুতে মোক অবুঝ কি হলো পাখি মেলি উৰি গুচি অবিচাৰি হিয়াৰ সমীৰণ হেঙুলি কিৰণে তোমাকে সোঁৱৰালে ৰ'দালিয়ে মিচিকি হাঁহে সপোনে চোৱাকে মোৰেনো দুচকুতে তোমাৰে কোমল পৰশতে তালৈকে ফোন এটা কৰোঁ নেকি কৰিয়ে লওঁ আৰে কলটো কিয় কাটি দিছেহি আকৌ কৰিছোঁ বাৰে বাৰে কলটো কাটি দিছে যে কি হৈছে ইয়াৰ বাপেকে কৰিয়ে থাকিম হেল্ল' কিয় কল কৰিছ তই তোৰ লগত কথা পাতিবলৈ মোৰ সময় নাই এইবোৰ কি কৈছ আৰে মোৰ কি হৈছে বাদ না তোৰ কি হৈছে মই একো বুজি পোৱা নাই বিপ্লৱ মোক কল কৰি আমনি কৰি থাকিবি মই তোক ভাল নাপাওঁ কি এইবোৰ অসম্ভৱ এইবোৰ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে এয়া সম্ভৱ নহয় এইবোৰ কি কৈছ তই আমি 8 বছৰে ভাল পোৱা এইবোৰ কি মিছাকে কৈছিলি নি তই এয়া মই একো নাজানো প্লিজ মোক বিশ্বাস কৰি নাথাকিবি মই তোক ভাল নাপাওঁ কৈছোঁ ভাল নাপাওঁ হ'ব ফোনটো কাট বিপ্লৱ হেল্ল' বিপ্লৱ কি হৈছে আচ্ছা এটা কাম কৰিম ঠিক আছে সি বাৰু মোক কিয় এনেকুৱা কৰিলে তাকতো মই একো কোৱা নাছিলো হঠাৎ তাৰ কি হৈ গ'ল বাৰু নাই মই তালৈ ফোন এটা কৰিব লাগিব নহয় মই তালৈ ফোন এটা কৰোঁৱেই নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো কিয় কল কৰিছে কাৰ লগত ৱেটিং থাকিব পাৰে বাৰু নাই আকৌ কল এটা কৰোঁ হেল্ল' দেখা শুনিছা ন মোৰ মানে ফোন এটা আহিছে মই কথা পাতি আছোঁ তাৰপিছত মই তোমাক কল কৰি আছোঁ হেল্ল' তই কিয় কল কৰিছ মই বিজনেছত তই দেখা নাই আৰে তই কিয় এনেকুৱা কৰিছ মই তোক ভাল নাপাওঁ প্লিজ মোক আমনি নকৰ মইতো তোক বহুত ভাল পাওঁ তই দেখোন এদিন কৈছিলি গোটেই জীৱন মোৰ লগত কটাম বুলি মই তোক কৈছিলোঁ ভাল পাওঁ বুলি কিন্তু এতিয়া আমাৰ ভাল পোৱা কিন্তু কিয় মই এতিয়া আন কাৰোবাক ভাল পাওঁ প্লিজ তই মোৰ লাইফৰ পৰা আঁতৰি যা আৰু মই তাইৰ লগত হেপি আছোঁ কিন্তু আমাৰ 8 বছৰ ৰিলেশ্যনশ্বিপৰ কথা মোৰ ফ্ৰেণ্ডবোৰ আমাৰ ঘৰৰ সকলোৱে গম পায় এই বুলি কম আৰে তই কথা ক'লে বুজি নাপাৱ নি মই তোক কৈছোঁ নে মই এতিয়া বেলেগৰ লগত হেপি আছোঁ
মোক আমনি দি নাথাকিবি। বিপ্লৱ, তই আজি বেলেগৰ কাৰণে আমাৰ সঁচা ভাল পোৱাক পাহৰি গলি। হ'ব দে, তই যাৰ লগতে হেপি আছ তাৰ লগতে হেপি থাক, কিন্তু তই এদিন নিজেও কান্দিবি আমাৰ এই সঁচা ভাল পোৱাক বিচাৰি। হ'ব, তোৰ কাহিনী এতিয়া বন্ধ কৰ। হ'ব দে, তোৰ মোৰ আজি শেষ ভাল পোৱা। তোৰ এই সঁচা ভাল পোৱাৰ বাবে মই এদিন নিজে নিজক শেষ কৰি দিম। আজি যি কৰ কৰি থাক যা। এতিয়া মই বেলেগৰ লগত হেপি আছো। প্লিজ মোক ডিষ্টাৰ্ব নকৰ। ভণ্টি 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 একো নাই হোৱা, কিয় মন মাৰি আছ? একো নাই হোৱা মোৰ। প্লিজ অকলে থাকিব দে। কি হৈছে তোৰ কচোন, কি হৈছে? একো নাই হোৱা বোলো। বাৰু মোৰ নকওঁ যদি নালাগে। তোৰ চাগে নিজৰ দাদা বুলিয়ে নাভাব। তেনেকৈ কিয় কৈছ দাদা? তেনেকৈ কৈ মোক দুখ নিদিবি। তেনেহ'লে মোক নকওঁ কিয়? সকলো কম দাদা। কবি বহি লৈছ তোৰ কওঁ। তেন্তে শুন, ক। সেইদিনা এইটোৱে মোৰ কাহিনী। মই তাৰ অবিহনে কেতিয়াও থাকিব নোৱাৰো দাদা। কি তোৰ সি ভাল পাই বিশ্বাস কৰিছে? চিন্তা নকৰিবি ভণ্টি, তোৰ লগত কোনেও নাথাকিলেও তোৰ এই দাদাই আছো নহয়। মোৰ লগত সদায় এনেকৈ থাকিবি দাদা। থাকিম দে, তোৰ লগত নাথাকি মই কাৰ লগত থাকিব? তই মোৰ একমাত্ৰ ভণ্টি। নাকান্দিছো, তই কান্দিলে মোৰ ভাল নালাগে। নাকান্দিবিচোন, তই টেনশ্যন নলবি। আছো নহয়, তই অলপ ঠাণ্ডা হ, অলপ মই ফ্ৰী হৈ লওঁ হা, তই অলপ ঠিক আছে। জানো মাথো থাকো বহিছা? কেতিয়া পালাহি? ঐ পাগলী, কিয় অভিমান কৰিছা? তুমি অভিমান কৰিলে ভাল নালাগে জানা। অভিমান? ক'ত মই অভিমান কৰিছোঁ? অভিমান কৰিবলৈ মই তোমাৰ হয় কোন? ঐ কিয় তেনেকৈ কৈছা? মোৰ অলপ কাম আছিলে, সেইবাবে দেৰি হ'ল। প্লিজ তুমি কথাটো বুজা। হ'ব তুমি আজিকালি ইমান বিজি, মই অথনিৰ পৰা ৰখি আছোঁ। চৰি, আই এম চৰি ৰাখি। হ'ব তুমি চাগে মোক ভালেই নোপোৱা ন? মই তোমাক ভালেই নাপাওঁ। কি তুমি মোক সঁচাকৈ ভাল নোপোৱা? সঁচাকৈ ভাল নাপাওঁ। ঠিক আছে, আজিৰ পৰা আৰু তুমি মোক নামাতিবা। ঐ পাগলী, ধেমালি কৰিছোঁ, কিয় এনেকুৱা কৰিছা? হ'ব দাদা, মোক বেয়া নাপাবি। পাৰিলে মোক ক্ষমা কৰি দিবি। ভণ্টি তোৰ হৈছে কি ভণ্টি?
ঐ ভণ্টি আজি বিপ্লৱৰ কাৰণে মোৰ ভণ্টিক হেৰুৱাবলৈ গৈছে মই তাক ফোন বাজিছে ধৰা আকৌ হেল্ল' 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 কোনে কৈছে মই সৌৰভে কৈছোঁ তই মোক ভণ্টি কিয় মাৰিলি হা কোন সৰহ ঠিক মই ধৰিব পৰা নাই আৰে তই এতিয়া ক'ত চিনি পাবি মোক তই মোক ভণ্টি এতিয়া মাৰি তই হেল্পলেছ নহয় জানো কি কৈছে অঁ তই মোক ভণ্টি মাৰিলি আৰে তই বুজিবি ক'ত এতিয়া তই মোক ভণ্টি মাৰি এতিয়া হেল্পি আছ আৰে হা এয়া অসম্ভৱ কি কৈছে আপুনি মই আপোনাৰ ভণ্টিক কেতিয়া হত্যা কৰিলোঁ অসম্ভৱ নহয় অসম্ভৱ তই মোক ভণ্টিক মাৰিবি তই মিছা ভাল পাবলৈ আজি আগবতাই কিয় ভাল পাইছিলি যদি তই তাইক ভাল পাব নোৱাৰ তোৰ বাবে মোৰ ভণ্টি মৰিবলগীয়া আছে তাই মোৰ বাবে সকলো শেষ হৈ গৈছে কিয় তই এনেকুৱা কৰিলি হা তাই 8 বছৰ ভাল পাই কিয় বুজি নাপালি তোক আমি নিজৰ বুলি ভবাই ভুল আছিল এয়া অসম্ভৱ এয়া সম্ভৱ হ'ব নোৱাৰে কেতিয়াও এয়া সম্ভৱ তই এতিয়া জেলৰ ভাত খাব লাগিব কি কি হ'ল তোমাৰ তুমি কাৰোবাক কিবা ফোনত মৃত্যু হোৱাৰ কথা কৈছা কোৱাচোন কি হৈছে শুনা নাই প্ৰায় মই 8 বছৰ দিন ধৰি এজনী ছোৱালীৰ ৰিলেশ্যনশ্বিপত আছিল কিন্তু তোমাক পোৱাৰ পৰাই মই তাইক ব্ৰেকআপ দিলোঁ কিন্তু এতিয়া তাই মোৰ কাৰণে আত্মহত্যা কৰিছে ৰাখি মই বৰ ডাঙৰ ভুল কৰি পেলালোঁ এই সেইবাবে তাই মোৰ ককায়েকে ফোন কৰিছিলে তাই আৰু এই পৃথিৱীত নাই আৰু বৰ্তমান নহয়ও ৰ'বা 8 বছৰ দিনে এজনী ছোৱালী সঁচা ভাল পোৱা তুমি বুজি নাপালা মোৰ দুদিনীয়া ভাল পোৱা ক'ত বুজি পাবা কিন্তু কোনো কিন্তু নাই ৰ'বা চি ঘিণ লাগিছে তোমাৰ তোমাৰ নিচিনা এজন স্বাৰ্থপৰ মানুহৰ লগত সম্পৰ্ক থকাটোৱে মোৰ ভুল আছিলে তোমাৰ আৰু মোৰ মাজত আজিৰ পৰা কোনো সম্পৰ্ক নাই মোক কেতিয়াও কণ্টেক্ট নকৰিবা গুড বাই ৰ'বা ৰাখি 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 মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ এই ভুলৰ বাবে মই ক্ষমাৰ প্ৰাপ্য নহ'ম চাগে